হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম সকলোকে মোৰ চেনেললৈ। আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টিত মই এই ছামাৰ ছিজনত মানে বাৰিষা কালত খুব সুন্দৰকৈ গ্ৰ' কৰা সুন্দৰ পাতেৰে সৈতে বাগিচা শুৱনি কৰা ইনডোৰ প্লেণ্ট এজোপা লৈ আহিছোঁ। এইজোপাৰ নাম পিট'স্প'ৰম বা ইউনোমাছ প্লেণ্ট নামে জনা যায়। ইয়াৰ পাতৰ সৌন্দৰ্য চাওক, কি সুন্দৰ বগা আৰু সেউজীয়া ৰঙৰ ভেৰিগেশ্যনত আছে। এইজোপা এজোপা ইনডোৰ প্লেণ্ট হয়। এইজোপাক ছাঁহত সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত থ'লে খুব সুন্দৰকৈ গ্ৰ' কৰে। যদি আপোনালোকে পুৱাৰ সূৰ্যৰ কোমল পোহৰটো 1-2 ঘণ্টাৰ বাবে পৰা জেগাটো থয়, তেতিয়াও খুব সুন্দৰকৈ গ্ৰ' কৰে। এইজোপা আমাৰ পিয়ালি পালেঙৰ দৰে হয়। ইয়াৰ ব্ৰাঞ্চবিলাক যথেষ্ট কোমল হয়। ইয়াৰ ব্ৰাঞ্চ আৰু পাতবিলাকত পানী ষ্ট'ৰ হৈ থাকে কিছু পৰিমাণে। খুব কম যত্নতে খুব সুন্দৰকৈ গ্ৰ' কৰা প্লেণ্ট হয়। কেৱল মাত্ৰ দুটামান বিষয়ৰ ওপৰত অলপকৈ গুৰুত্ব দিলে ফুলজোপা খুব সুন্দৰকৈ গ্ৰ' কৰে। এইজোপা মাটিত লগালেও খুব সুন্দৰকৈ গ্ৰ' কৰে, কোনো যত্ন নোলোৱাকৈ। কিন্তু আজিৰ ভিডিঅ'টি মই এইজোপাক পটত লগোৱাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। পটত লগালে যিকোনো ফুলৰ অলপ কিছুমান বিশেষ যত্ন লোৱাৰ প্ৰয়োজন হৈ পৰে। যিকোনো এজোপা ফুল লগাবলৈ হ'লে পটটোৰ মাটি কেনেদৰে প্ৰস্তুত কৰি ল'ব লাগিব সেই বিষয়ে জনা উচিত। তেনে জানি লওঁ আহক এইজোপাৰ পটটোৰ মাটি প্ৰস্তুতৰ বিষয়ে। এইজোপাৰ পাত বাহা পটটোৰ মাটি প্ৰস্তুত কৰোঁতে আমি ৱেলডেন চইল মানে ফচফচীয়া মাটি প্ৰস্তুত কৰি লোৱাৰ প্ৰয়োজন হয়। ফচফচীয়া মাটি প্ৰস্তুত কৰিবলৈ হ'লে প্ৰথমে আমি এভাগ সাধাৰণ মাটি, এভাগ বালি আৰু এভাগ সাৰ, যিকোনো সাৰ ল'ব পাৰে আপোনালোকে, কেঁচু সাৰ বা শুকান গোবৰ। যদি আপোনালোকৰ বাৰীৰ মাটিখিনি লিকটীয়া হয় তেনে আপোনালোকে বালিৰ পৰিমাণ অলপ কমাই লৈ কক'পিট দি দিব। কক'পিটেও মাটি ফচফচীয়া হোৱাত সহায় কৰে। এইদৰে এই পাতবাহাৰজোপাৰ মাটি প্ৰস্তুত কৰি ল'ব পটটোৰ বাবে। মই প্ৰথমে ক'লোঁ আপোনালোকক এইজোপা ইনডোৰ প্লেণ্ট, সেয়ে এইজোপাক কেনেকুৱা জেগাত থ'ব লাগে নিশ্চয় গম পাইছে। এতিয়া আহোঁ এইজোপাক পানী দিয়াৰ বিষয়ে। যিহেতু এইজোপাৰ ডাল আৰু পাতত অলপকৈ পানী ষ্ট'ৰ হৈ থাকে, সেইবাবে এইজোপাক খুব বেছি পানী দিয়াৰ প্ৰয়োজন নাই। পটটোৰ মাটি 2 ইঞ্চিমান শুকাই গ'লে পানী দিলেও হয়। পানী দিওঁতে সদায় ভৰপূৰকৈ দিব, যাতে ড্ৰেনেজ হ'লেদি অতিৰিক্ত পানীখিনি ওলাই যায়। যেতিয়াই পানী দিয়ে যিকোনো ফুলত পটটোৰ মাটিখিনি সম্পূৰ্ণকৈ তিতাকৈ দিব। পটটোৰ ড্ৰেনেজ হ'লেদি পানী ওলাই যোৱাকৈ দিব। এতিয়া আহোঁ এইজোপাক মাজে মাজে সাৰ দিয়াৰ বিষয়ে। এইজোপা যিহেতু পাতৰ ফুল, সেইবাবে এইজোপাক নাইট্ৰজেনযুক্ত সাৰ দিয়াৰ প্ৰয়োজন হয়। নাইট্ৰজেনযুক্ত সাৰ দিলে ফুলজোপাৰ পাতবিলাক যথেষ্ট ডাঙৰ হয় আৰু উজ্জ্বল জিলিকনি এটা আহে। কেঁচু সাৰ আৰু শুকান গোবৰত যথেষ্ট পৰিমাণৰ নাইট্ৰজেন থাকে। সেয়ে আপোনালোকে এইজোপাক প্ৰতি 15 দিনৰ মূৰে মূৰে কেঁচু সাৰ বা শুকান গোবৰৰ পৰা প্ৰস্তুত কৰা লিকুইড সাৰ দিব পাৰে সুন্দৰ গ্ৰ'থৰ বাবে। যদি লিকুইড সাৰ দি থাকিবলৈ অসুবিধা পায় তেনে প্ৰতি মাহত আপোনালোকে এমুঠিকৈ কেঁচু সাৰ বা শুকান গোবৰ ফুলজোপা গুৰিত পটটোৰ মাটিখিনি অলপ খুচৰি লৈ দিব পাৰে। এইজোপাক তেনেকৈ ফাংগাছে এটেক নকৰে, কিন্তু আপোনালোকে দিব বিচাৰিলে প্ৰতি 15 দিনৰ মূৰে মূৰে নিম অইল স্প্ৰে' কৰিব পাৰে। নিম অইল নাথাকিলে আপোনালোকে নিম পাত গুৰি কৰি লৈ তাৰ ৰস পানীত মিলাই লৈ ফুলত স্প্ৰে' কৰিব পাৰে, বা নিম পাত বইল কৰি লৈ সেই পানী ঠাণ্ডা কৰি লৈ তাত অলপ পানী মিলাই লৈ ফুলৰ পাতত স্প্ৰে' কৰিব পাৰে। তেতিয়াও কোনো কীট পতংগই ফুলজোপাক আক্ৰমণ নকৰে। আপোনালোকৰ ফুলৰ পটবিলাকত যদি পৰুৱা হৈছে তেনে আপোনালোকে এটা কাম কৰিব পাৰে পৰুৱাৰ পৰা বচাবৰ বাবে। নিমপাত আৰু কেঁচা হালধি গুৰি কৰি লৈ তাৰ ৰস উলিয়াই লৈ পানীত মিলাই ফুলৰ গুৰিত পটটোৰ মাটিত দিব পাৰে, তেতিয়া পৰুৱা সমস্যা নাথাকে। এই কাম আপোনালোকে 15-20 দিনৰ মূৰে মূৰে কৰিব লাগিব। দেখিব পৰুৱা নোহোৱা হৈ গৈছে।
কথাষাৰ হঠাতে মনত পৰাৰ বাবে আপোনালোকক কৈ দিলোঁ। এতিয়া আহোঁ এইজোপাৰ পৰা পুলি প্ৰস্তুতৰ বিষয়ে। এই বাৰিষা ছিজনৰ ইয়াৰ কাটিঙৰ পৰা অতি সহজে পুলি প্ৰস্তুত কৰি ল'ব পৰা যায়। যিকোনো মাটিত এনেই গুজি দিলেও ইয়াৰ কাটিঙৰ পৰা অতি সহজে শিপা ওলাই নতুন পুলি প্ৰস্তুত হয়। এনেকুৱা একেবাৰে সৰু কাটিং লগালেও অতি সহজে নতুন পুলি প্ৰস্তুত হয়। মই একেবাৰে সৰু সৰু আগ আনি লৈ এই দুইটা পটতে গুজি দিছিলোঁ। খুব সুন্দৰকৈ এয়া চাওক গ্ৰ' হ'ল। এইজোপাক জোপোহা কৰিবলৈ হ'লে সৰুৰে পৰা ইয়াৰ আগ কিছুমান ছিঙি দিব লাগে। তেতিয়া খুব সুন্দৰকৈ জোপোহা হয়। গাঁঠিৰ অংশৰ পৰা নতুনকৈ পোখা ওলায়। সেই পোখাবিলাক আকৌ 3-4 ইঞ্চিমান বঢ়াৰ লগে লগে আকৌ আপোনালোকে পিঞ্চিং কৰি দিব। এনেদৰে কৰি থাকিলে ফুলজোপা খুব সুন্দৰকৈ জোপোহা হয়। এইজোপা সৰু সৰুকৈ ফুলো ফুলে। এয়া চাওক এই ব্ৰাঞ্চটোত কলি আহিছে। একেবাৰে সৰু সৰু পিংক কালাৰৰ ফুল আহে এইজোপাত। ফুলবিলাক ইমান আকৰ্ষণীয় নহ'লেও এইজোপাক পাতৰ সৌন্দৰ্যৰ বাবে লগোৱা হয় বাগিচাত। এই বাৰিষা ছিজনত ইয়াৰ কাটিং ক'ৰবাত পালে আপোনালোকে আনি লগাই ল'ব পাৰে বাগিচাত। অতি সহজে গ্ৰ' কৰিব। মন ভৰি যোৱাকৈ পাতৰ সৌন্দৰ্যই বাগিচা শুৱনি কৰি থাকিব। অ'কে ফ্ৰেণ্ডছ, আজিলৈ আহোঁ। ভিডিঅ'টি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ে যেন। বেল আইকনটো ক্লিক কৰিব, তেতিয়া মোৰ নতুন ভিডিঅ' আহিলে ন'টিফিকেশ্যনত পাই থাকিব। ধন্যবাদ ভিডিঅ'টি চোৱাৰ বাবে।